নমস্কাৰ ওয়েলকাম বেক টু মাই সেকেন্ড চ্যানেল মাধুৰ্যস ব্লগছ অন্য এটা নতুন ফ্ৰেছ ব্লগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যেহেতু আৰু প্ৰথম সকলোকে যি শ্ৰী কৃষ্ণ মহাৰাসৰ সকলোকে শুভেচ্ছা জনালো আৰু ব্লগ আজি তেন্তে দুখনকৈ ৰাস আপোনালোকক দেখাম এই ভিডিঅ'টো একচুৱেলি ৰাতি দেখাম এতিয়া দিনত নহয় যামহে অলপ পাছত সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা ব্লগ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা প্ৰথম আমি গৈ আছো যে চাৰিঙত অৱস্থিত হাফলটিং বৰনামঘৰত হয় প্ৰত্যেক বছৰে ৰাস আৰু তাৰ পৰা ভিডিঅ' দেখাম আৰু তাৰ অলপ পাছতে মই আপোনালোকক আৰু এখন ঠাই আমাৰ ওচৰতে হৈছে তাৰ পৰা দেখাই দিম সো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ফাইনালি আমি পাই গ'লো সেই হাফলটিং বৰনামঘৰ ইয়াত অলৰেডি আপোনালোকে বাটত আহোঁতে দেখিছে কিমান মানুহৰ ভিৰ হয় একচুৱেলি গাড়ী আনিবলৈকে প্ৰব্লেম হৈছে হ'লেও একচুৱেলি দুচকীয়া গাড়ী লৈ আহিলে সময় লৈ আহিব পাৰি আৰু এইডোখৰ একচুৱেলি হয়তো লাইটটো আপোনালোকে সকলোৱে দেখিছে ইয়াত ফটো এইকেইদিন পুৰা ক্লিক হৈছে একচুৱেলি মই আজি আহিয়ে দেখিছোঁ লাইটটো একচুৱেলি বহুত ধুনীয়া কৰি দিছে যিটো অহা যোৱা কৰা বাটটো বহুত সুন্দৰকৈ সজাই দেখাইছে ইয়াত সকলোৱে ফটো তোলাতে ব্যস্ত হৈ আছে ভিতৰ ৰাস চোৱাৰ উপৰিও ইয়াত ফটো তুলিবলৈকে একচুৱেলি বহুত মানুহ অহা দেখিছোঁ একচুৱেলি আৰু এতিয়া মই অলপ পাছত গৈ পিনে আপোনালোকক ইয়াৰে ৰাস দেখাম সো আপোনালোকে চাই থাকিব আৰু যেহেতু ৰাস চাম বুলিয়ে ভিডিঅ'টোত আহিছে সো ৰাস আপোনালোকে অকমান চাই লওক মই
আৰু আমি এতিয়া হাফলটিং বৰনামঘৰত চোৱাৰ পাছত আমাৰ ওচৰতে হোৱা খৰাগৰ কলাকৃষ্টি কেন্দ্ৰত তাত হৈছে, তাত দেখাম। তাৰ পৰাও আপোনালোকক অকণমান ভিডিঅ' ক্লিপ দেখাবলৈ চেষ্টা কৰিম। গোটেইটো দেখাব নোৱাৰোঁ একচুৱেলি, অলপমান দেখাম। চ' আপোনালোকে সেইটোও চাব, তাৰ অংশও আপুনি চাই ল'ব পাৰিব। আৰু এটা ব্লগ তেন্তে চাই লওক। ভিডিঅ' যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।